এইপিনে মানুহ এজনী আহি আছে, চাব নেকি? চাওক চাওক, এইবিলাক চাবলৈ কি হৈছে? লাষ্ট এক্সাৰচাইজ এবাৰ দেখাই দিয়া তোমাৰ। অ'কে, কি হৈছে? ৱাও, নাইচ নাইচ নাইচ। অৰ্টিজ এই ডেন্স মানুহে লাগিছেচোন, ডেন্সৰ ষ্টেপৰ নিচিনা লাগিছেচোন। ৰচা মানুহজনী মুখখন, বাহ। তো ফ্ৰেণ্ডছ, ৱেলকাম টু পাপু MDR ইউটিউব চেনেল। আৰু বহুত দিন হ'ল পাপু MDR ভিডিঅ' দিব পৰা নাই, গতিকে আজি ভিডিঅ'টো পাপু MDR আপলোড কৰিছোঁ। বিশেষ এটা কামত জড়িত হৈ আছোঁ, গতিকে মানে টাইম মিলাব পৰা নাই ভিডিঅ' চিডিঅ' বনাবলৈ, মানে ডান্স চান্স বনাবলৈ। তো গতিকে পাপু MDR ভিডিঅ'ত আজি ব্লগটো দি দিছোঁ। তো চাই ৰাখছোন, আজি বহুত বেলেগ কিবা কিবি হ'বলৈ গৈ আছে। পাইছা 10 দিনত পেট কমি যাব তোমাৰ, 10 দিনত পূৰা পেট কমি যাব, টেনশ্যন কৰিবা নালাগে তই। ৱাহ এই দৃশ্য ভাল লাগিছে কিন্তু দেই, এই বাহ এই দৃশ্য বঢ়িয়া লাগিছে কিন্তু দেই। কেনে খাবি শুবি পেট বহাবি, চাল্লা খাবি শুবি পেট বহাবি। কিবা এটা কৈ দে। গুড মৰ্ণিং ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আৰু এয়া চাওক, মই ৰাতিপুৱা এক্সাৰচাইজ কৰি আছোঁ পুৰা। এক্সাৰচাইজ কৰাটো ভালেই কথা, কিন্তু আমাৰ কি হয় মানে বহুত এলাহ লাগে, ভাগৰ লাগিছে এবাৰ। তাৰপিছত আজি ড্ৰেছযোৰ কাৰ সেইটো কৈ দিয়া এবাৰ। ড্ৰেছযোৰ পাপুৰ বোলে, পাপুৰ মই পিন্ধি লৈছোঁ। এইপিনে মানুহ এজনী আহি আছে, চাব নেকি? চাওক মানুহ এজনী আহি আছে। নামটো কৈ দিয়া তোমাৰ, নামটো কৈ দিয়া, চাই দিয়া। নমস্কাৰ দি দিয়া। নমস্কাৰ। মোৰ নাম কি নাম? সংগীতা দেৱী। মই বিয়া সোমালো কৈ দিয়া। মোৰ ল'ৰা ছোৱালী তিনিটা। এটা নাম দীপ, আৰু এটা নাম অংকু, আৰু এটা নাম ঋতুৰাজ দেৱী। এয়া চাওক, পূজা একদম পুৰা ভাগৰ লাগি গৈছে, আৰু লগতে এক্সাৰচাইজ কৰাৰ লগতে আৰু এটা বেলেগ কাম কৰি আছে পূজা। একদম কি কাম কৰি আছে তোক? মই এক্সাৰচাইজ কৰি মানে ভাত তৰকাৰী বনাইছোঁ, টাইম নাপাওঁ যিহেতুকে ঘৰ এক্সাৰচাইজ কৰি আছে, এইপিনে মাছো ফ্ৰাই কৰি আছে, দাইলো বহাই আছে, মানে চব কৰি আছে। আৰু লগতে এতিয়া মই গৈ আছোঁ পুখুৰীলৈ, কিয়নো আমাৰ পুখুৰীত বোলে কিবা মাছ চাছ মৰিছে ন, বানপানী লেতেৰা পানীবিলাক সোমাইছে, মাছ মৰিছে। তো চাওঁগৈ কি পৰিস্থিতি হৈছে, মানে বেয়া লাগিছে শুনি, মাছ মৰা বুলি শুনি। তো চাওঁগৈ, আমাৰ পুখুৰীত মাছ থাকে আগৰ পৰাই ন, বহুত মাছ থাকে। তো চাওঁগৈ কি হৈছে পুখুৰীত। মাছবিলাক এনেই মৰি গৈছে। ইয়াৰ আগতো এনেকুৱা হৈছে, গোটেই পুখুৰী মাছ মৰি গৈছিলে। তো আজি চাওঁগৈ, আজি কিমান মাছ মৰিছে গম পোৱা নাই। মা যেতিয়া ধৰক পুখুৰীতে আছে গৈ, তো এতিয়া গৈ আছোঁ পুখুৰীলৈ। তো আপোনালোকে ভিডিঅ'টো পুৰা চাই থাকক, কি হৈছে কি নাই আপোনালোকক দেখাই আছোঁ। পুখুৰীত যায় মাছ কিমান মৰিছে কি নাই। আমাৰ পুখুৰীৰ মাছ না, কিমান মাছ মৰিছে? মাছ কিমান মৰিছে পুখুৰীত বোলো? মৰি আছে, ধৰি আছে। তো চাই আহোগৈ, মাছ চাওক, চবে হাতে মাছ লৈ আহি আছে। যিটো দেখিছোঁ মানে পুখুৰী উদং হৈ যাব নেকি, এতিয়া বেলেগ মানুহ ৰাস্তা বেলেগ মানুহ মাছ লৈ আহি থকাহে দেখিছোঁ। তো চাওঁগৈ পৰিস্থিতিটো কেনেকুৱা হৈ আছে, কি হৈ আছে, কি হৈছে। মাছ মৰা কাৰণটো কি? গেছৰ পানী সোমাই দিলে। কোনে সোমাই দিলে? এই মাষ্টৰটোৱে। সেইটো মানুহে পেটলা মানুহ সেই কিবা কি জাল খানা কি পেলাই সেয়া কৰিলি। এবাৰ কয়া লেতেৰা পানী সোপা পথাৰত কিবা পানী লেতেৰা পানীবিলাক সোমাইছিলে ন, পথাৰ পানী ইয়াত সোমাই দি পেলাই মাছ মাৰি পেলালে। কটাই সোপা ঠিকছে কুটি লওঁ, চিমেণ্ট চিমেণ্ট বস্তা বস্তা এবস্তা আৰু এখন দি আছে, মানুহে নি আছে। এতিয়া চূণ মাৰি দিছ নে কি পানীখিনিত? হেৰি মাৰি দিছে, গেছৰ বৰি মাৰিছে, এতিয়া চূণ গুলি আছে। লেতেৰা পানী সোপা কিয় সোমাই দিব লাগে? পানী সোমাই দিছিলি, এতিয়া পাইছ? পূজা কি হৈছে? কি হৈছে? পূজা কি হৈছে? তো খাম নেকি? বা ইমান খাম ওলাইছে। পূজা লাষ্ট এক্সাৰচাইজ এইটো ন, লাষ্ট এক্সাৰচাইজ এবাৰ দেখাই দিয়া তোমাৰ। অ'কে লাষ্ট এক্সাৰচাইজটো দেখাই দিয়া। অ'কে, তাৰপিছত
এই বা এইটো কোনে শিকালে আকৌ তোক হা পেটত বহুত জুবুৱে Hey, take it down, hit, take it down, hit, take it down, hit, take it down, hit, take it. इतना बेइज्जती मुझे कर रही है Few moments later. আৰু এতিয়া গা চা ধুই কৰি পূজাই খোৱাত লাগি গ'ল টেঙা চাওকচোন কেনেকে টেঙা খাই আছে মজাকে নেমু নেমু টেঙা আৰু নেমু ৰসটো চেপি লৈছো তাৰপিছত আকৌ বাকলখিনি কামুৰি কামুৰি খাইছো ইচ, 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 কি জুতি অ' ইয়াৰ বা দিয়া 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 ভাত খালা নে নাই ভাত খালা নে নাই নাই খোৱা ভাত নোখোৱাকৈ এখোপা খাই আছা তাৰপিছত পেট পুৰণি হ'ব তেতিয়া মোক নকবি ঠিক পিটন দিম ইমান লোভ লাগিছে আকৌ এইটো মোৰটো আকৌ কিয় জোকাই দিয়ে এনেকে এনেকে ইমান ভাল লাগিছে মানে ইচ ৰাম 2,000 years later. তো ফ্ৰেণ্ডছ এতিয়া পালোহি আমাৰ গাঁৱত বিশেষকৈ থিয়েটাৰ এখন হ'ব অলপ মানে কেইদিনমান পিছত তো তাতে ৰিহাৰ্চল আহিছোঁ পূৰা গান ন এইপিনে আমাৰ মানে আমাৰ গাঁৱৰ সাংস্কৃতিক সম্পাদক অতি সোনকালে আমাৰ মানে নাটক এখন হ'ব আৰু হ'ব ন তো তাতে নাটকৰ নাম কি আছে ভাড়াঘৰ অতি সোনকালে আহি আছে যদি আপোনালোকে যদি এই ডেন্স শিকাই আছোঁ বৰ্তমান পূৰা একদম বিলাক ল'ৰা ছোৱালীবিলাক ন ল'ৰা ছোৱালীবিলাক পূৰা আছে ডেন্স চেন্স শিকাই আছোঁ একদম তাৰপিছত অতি সোনকালে আহি আছে যদি আপোনাৰ এই ডেন্সবিলাক চাব বিচাৰে কমেণ্ট এটা কৰিব সেইদিনা হ'লে শ্বুট কৰিম ধুনীয়াকৈ আৰু এই গানটোত যিটো গান আজি প্ৰেক্টিছ কৰি আছোঁ এই গানটোত বিশেষকৈ মই ওলাম মই থাকিম গানটোত প্ৰেক্টিছ কৰি আছোঁ আপোনালোকে প্ৰেক্টিছ কৰা অলপমান মুহূৰ্ত দেখুৱাই আছোঁ চাই থাকক তো এতিয়া পূৰা খতম হৈ গ'ল ৰিহাৰ্চল আৰু অতি শীঘ্ৰে ধুনীয়াকৈ গোটেই ডান্সৰ ভিডিঅ'টো অলপ দুদিনমান দেৰিকৈ আপোনালোকক দি আছোঁ তো তাৰ বাবে অপেক্ষা কৰি থাকক তো আজিলৈ ভিডিঅ'টো এইখিনিতে আছিলে বাই বাই টাটা বাই বাই এইপিনে আমাৰ ছাৰ নাটকৰ ছাৰ বাই বাই নেক্সট ভিডিঅ'ত লগ পাম আকৌ